নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এবাউট পলিটিকেল চেনেলটোত স্বাগতম জনাইছোঁ আকৌ পুনৰবাৰ। আজি আমি যিটো টপিক লৈ ডিছকাছ কৰিম সেইটো হৈছে টাইপছ অফ কনষ্টিটিউশ্যন বা কনষ্টিটিউশ্যননো কি প্ৰকাৰৰ থাকিব পাৰে। আপোনালোকে ভিডিঅ'টো প্লিজ সম্পূৰ্ণকৈ চাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি যিটো টপিক লৈ ডিছকাছ কৰিম সেইটো হৈছে টাইপছ অফ কনষ্টিটিউশ্যন বা সংবিধানৰ শ্ৰেণী বিভাজন। ইয়াক আমি কাইণ্ডছ অফ কনষ্টিটিউশ্যনো বুলিব পাৰোঁ বা ফৰ্মছ অফ কনষ্টিটিউশ্যনো বুলিব পাৰোঁ। তো সংবিধানৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। সংবিধান দুটা প্ৰকাৰত ভাগ কৰা হয়, অৱস্থিতি বা লিপিবদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰি, আৰু এটা হৈছে সংবিধান সংশোধনৰ ভিত্তিত নিৰ্ভৰ কৰি। অৱস্থিতি বা লিপিবদ্ধতাৰ ওপৰত ভিত্তি কৰি লিখিত সংবিধান বা ৰিটেন কনষ্টিটিউশ্যন আৰু অলিখিত সংবিধান বা আনৰিটেন কনষ্টিটিউশ্যন ভাগ কৰিব পাৰি। আৰু সংবিধান সংশোধনৰ ওপৰত ভিত্তি কৰি নমনীয় সংবিধান বা ফ্লেক্সিবল কনষ্টিটিউশ্যন, অনমনীয় সংবিধান বা ৰিজিড কনষ্টিটিউশ্যন, এই দুটা ভাগত ভাগ কৰিব পাৰি। তেতিয়া আমি জানিব লাগিব যে লিখিত সংবিধান বা ৰিটেন কনষ্টিটিউশ্যন কি। লিখিত সংবিধান কি, যিটো আমি লিখিত আকাৰত পাওঁ। তো লিখিত সংবিধান লিখিত আকাৰত, যিটো আমি লিখিত আকাৰত পাওঁ। তো শাসন ব্যৱস্থা সম্পৰ্কীয় মৌলিক নীতিসমূহ এখন দলিলত লিপিবদ্ধ কৰা থাকে। তেনেহ'লে আমি কি ক'ব পাৰোঁ যে লিখিত সংবিধান সেইখন সংবিধান যিখন সংবিধানত লিখিত আকাৰত পোৱা যায়। এই সংবিধানত কি সন্নিৱিষ্ট শাসন ব্যৱস্থাত যিবিলাক নীতি নিয়ম আছে সেইসমূহ লিখিত ৰূপত পুথি আকাৰে পাওঁ বা দলিল আকাৰত লিপিবদ্ধ থাকে। তো লিখিত সংবিধানত সংশোধনৰ পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰা থাকে। লিখিত সংবিধানত কি থাকে, সংশোধনৰ পদ্ধতিসমূহ কি কৰা থাকে, অন্তৰ্ভুক্ত কৰা থাকে। সংশোধন পদ্ধতি মানে কি, এমেণ্ডমেণ্ট ছিষ্টেম। যিটো এমেণ্ডমেণ্ট মানে হৈছে যে সংবিধানৰ পাঠসমূহ কি কৰা হয়, সময়ে সময়ে পৰিৱৰ্তন কৰা হয়। তো 2011 চনলৈকে ভাৰতীয় সংবিধানত এনে 99টা সংশোধনী ব্যৱস্থা হৈছে, এতিয়ালৈকেতো আৰু বাঢ়িছে। নাগৰিকৰ অধিকাৰ কৰ্তব্য আদি লিখিত সংবিধানত বৰ্ণনা থাকে। নাগৰিকৰ অধিকাৰ কৰ্তব্য এইবিলাক কি, চৰকাৰ গঠন, চৰকাৰ পৰিচালনা ব্যৱস্থা, চৰকাৰ বিভিন্ন ক্ষমতা, এইবিলাক কি এই লিখিত সংবিধানত কি বৰ্ণনা কৰা থাকে। তাৰ পৰাই চৰকাৰে কি কৰে, দেশবিলাক শাসন কৰে। তো ভাৰতবৰ্ষ, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া, কানাডা আদি দেশৰ সংবিধান কি লিখিত। আমাৰ যে ভাৰতবৰ্ষৰ সংবিধানখন কি থাকে, লিখিত থাকে, লিখা থাকে। তাৰ পৰাই চৰকাৰে কি কৰে, দেশবিলাক শাসন কৰে। আৰু এই তাতে কি থাকে, প্ৰিএম্বল থাকে, তাৰপিছত আৰ্টিকলবিলাক থাকে। তো এই প্ৰিএম্বলটো মই এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰিছোঁ, তাতে মই প্ৰিএম্বলটো লিখিছোঁ, যেনে উই দ্য পিপল অফ ইণ্ডিয়া, আমি ভাৰতবাসীসকলে এইটো লিখা থাকে প্ৰথমতে, তাৰপিছতে আৰ্টিকলবিলাক থাকে। তো এইটোৱে আজি সংবিধানত লিখিত থাকে। তো লিখিত সংবিধানৰ কি থাকে, স্থায়িত্ব আছে। লিখিত সংবিধানৰ কি আছে, স্থায়িত্ব আছে। এইটো কিয় কোৱা হয় স্থায়িত্ব বুলি, যে লিখিত সংবিধানখন স্থায়িত্ব বুলি আমি কিয় ক'ব পাৰোঁ, যে লিখিত সংবিধানবিলাক কি সাধাৰণতে জটিল, সেইকাৰণে এইবিলাক কি সহজে আমি পৰিৱৰ্তন কৰিব নোৱাৰি। যদি সংবিধান লিখিত ৰূপত থাকে তেনে শাসকে কি নিজৰ ইচ্ছামতে সংবিধান সাল সলনি কৰিব নোৱাৰে। সেইকাৰণে লিখিত সংবিধানৰ স্থায়িত্ব আছে বুলি আমি ক'ব পাৰোঁ। অলিখিত সংবিধান বা আনৰিটেন কনষ্টিটিউশ্যন। অলিখিত সংবিধান কিতাপ আকাৰত পোৱা নাযায়। অলিখিত সংবিধানখন কি কিতাপ আকাৰত পোৱা নাযায়, মানে অলিখিত সংবিধানখন লিখিত সংবিধানৰ কি বিপৰীত। ইয়াৰ কোনো নিৰ্দিষ্ট ৰচনাকাল নাই। এই সংবিধানবিলাক কোনো প্লেনিঙৰ মাধ্যমত ৰচিত নহয়। ৰাষ্ট্ৰৰ শাসন কাৰ্য মৌলিক নীতিসমূহ গণপৰিষদ বা আইন সভাৰ দ্বাৰা ৰচনা কৰা নহয়। ইয়াৰ শাসন কাৰ্য আইন কানুনবিলাক কি কৰা হয়, গণপৰিষদৰ দ্বাৰা ৰচনা কৰা নহয়, নিজে নিজেই মুখে মুখে চলি আহি এইটো সৃষ্টি হৈছে অলিখিত সংবিধানৰ। অলিখিত সংবিধানখন পৰম্পৰাগত প্ৰথা, ৰীতি নীতি, ঐতিহ্য, আচাৰ বিচাৰৰ যোগেদি অলিখিত সংবিধান গঢ়ি উঠিছে। অলিখিত সংবিধানখন কেনেধৰণে গঢ়ি উঠিছে, ৰীতি নীতি, ঐতিহ্য, আচাৰ আচৰণ আদিৰ যোগেদি এই সংবিধানখন কি গঢ়ি উঠিছে। অলিখিত সংবিধান থকা কেইটামান দেশৰ নাম হৈছে, দুটা ইয়াত লিখিছোঁ, গ্ৰেট ব্ৰিটেইন, ইংলেণ্ড। গ্ৰেট ব্ৰিটেইন আৰু ইংলেণ্ডত কি অলিখিত সংবিধান প্ৰচলিত।
এই গ্ৰেট ব্ৰিটেইন বা ইংলেণ্ড এই দেশৰ সংবিধানখন লিখা নাথাকে, মানে মুখে মুখে প্ৰচলিত ৰীতি প্ৰথাৰ দ্বাৰা ইহঁতে কি দেশ শাসন কৰে। অলিখিত সংবিধানক বিকশিত সংবিধান বুলি কোৱা হয়, ইভলভ সংবিধান। যিটো কিয় কোৱা হয়, কাৰণ এই সংবিধানৰ শাসন কাৰ্য প্ৰচলিত হোৱা প্ৰথা দেখাচাৰ বা ৰীতি নীতিবোৰ কি মানুহে প্ৰণয়ন কৰা নহয়, ই প্ৰাচীন কালৰ পৰা এই সমাজত প্ৰচলিত হৈ আহি আইনৰ দৰে প্ৰতিষ্ঠিত হৈছে বা অভ্যাস পৰিণত হৈ এইটো অলিখিত সংবিধানৰ সৃষ্টি হৈছে। মুঠতে আমি ক'ব পাৰোঁ যে যিখন সংবিধান মানুহে ৰচনা কৰা নাই, প্ৰাচীন কালৰে পৰাই গঢ়ি উঠা পৰম্পৰা দেখাচাৰ প্ৰথা ৰীতি নীতি আদিৰ ওপৰতে গঢ়ি উঠিছে, তাকে কি বুলি কোৱা হয়, অলিখিত সংবিধান। এইটোৱে কি নমনীয় সংবিধান বা ফ্লেক্সিবল কনষ্টিটিউশ্যন। নমনীয় সংবিধান নোৱাকৈ কি, নমনীয় সংবিধানক শিথিল বা সহজ সংবিধান বুলিও ক'ব পাৰি। নমনীয় সংবিধানক আমি কি সংবিধান বুলি কওঁ, শিথিল বা সহজ বুলিও ক'ব পাৰি। এই সংবিধানত অতি সহজে সাধাৰণ আইনৰ দৰে সংশোধন কৰিব পাৰি। এই আইনক আমি কি কৰিব পাৰি, সহজেই মানে যিবিলাক সাধাৰণ আইন প্ৰস্তুত কৰা হয় তাৰ দৰে কি কৰা হয়, সংশোধন কৰিব পাৰি, মানে পৰিৱৰ্তন কৰিব পাৰি। ঠিক আছে, তো যিখন সংবিধানে আইন কানুন প্ৰস্তুত কৰাৰ দ্বাৰা সহজে আমি পৰিৱৰ্তন কৰিব পাৰি তাকে কি বুলি ক'ব পাৰোঁ, শিথিল সংবিধান বুলি ক'ব পাৰোঁ। তো সংসদৰ সংখ্যাগৰিষ্ঠ সদস্যৰ মতামতৰ দ্বাৰা সংশোধন কৰিব পাৰি। সংসদৰ কি সংখ্যাগৰিষ্ঠ সদস্য, মানে যিটো মেজৰিটি বুলি কয়, সেই সদস্যবিলাকৰ কি মতামতৰ দ্বাৰাহে আমি এই নমনীয় সংবিধানটো কি কৰিব পাৰি, চেঞ্জ কৰিব পাৰি। তো যেনেদৰে আমি আইন কানুন প্ৰস্তুত কৰোঁ, ঠিক সেইদৰে এই সংবিধান আমি কি কৰিব পাৰোঁ, সহজেই পৰিৱৰ্তন কৰিব পাৰোঁ। তো যেনে ইংলেণ্ড, ব্ৰিটেইন আদি দেশৰ সংবিধান কি নমনীয়। ইংলেণ্ডৰ সংবিধান আৰু ব্ৰিটেইনৰ সংবিধান কেনেধৰণৰ, নমনীয় হয়। এতিয়া কি অনমনীয় সংবিধান বা ৰিজিড কনষ্টিটিউশ্যন। অনমনীয় সংবিধানক কঠিন সংবিধান বুলি ক'ব পাৰি। অনমনীয় সংবিধানক আমি কি বুলিব পাৰি, কঠিন সংবিধান বুলিব পাৰি। এই সংবিধান সহজে সাধাৰণ আইনৰ দৰে সংশোধন কৰিব নোৱাৰি। এই আইনক কি কৰিব নোৱাৰি, আমি সহজেই সাধাৰণ আইন যিবিলাক হয় তাৰ দৰে কি কৰিব নোৱাৰি, সংশোধন কৰিব নোৱাৰি, চেঞ্জ কৰিব নোৱাৰি। এই সংবিধান সহজে পৰিৱৰ্তন কৰিব নোৱাৰি। এই সংবিধান কি সংশোধন কৰোঁতে জটিল পদ্ধতি অৱলম্বন কৰিব লাগে। তো এই সংবিধান সংশোধনৰ বাবে কি কৰিব লাগে, জটিল পদ্ধতি অৱলম্বন কৰিব লাগে। অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে যি সংবিধান সংশোধন কৰা অতি কঠিন তাকে অনমনীয় সংবিধান বুলি কোৱা হয়। এই সংশোধন কৰোঁতে কি কৰা হয়, এই সংবিধানটো সংশোধন কৰোঁতে কংগ্ৰেছৰ সদস্যবিলাক আছে যে আৰু ৰাজ্যসমূহৰ কি লাগে, সন্মতিৰ প্ৰয়োজন হয়। কংগ্ৰেছৰ সদস্যবিলাক আৰু ৰাজ্যসমূহৰ সদস্যবিলাকৰ সন্মতি হ'লেহে এই সংবিধানটো আমি কি কৰিব পাৰি, পৰিৱৰ্তন কৰিব পাৰি। তো ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন কি অনমনীয়। ভাৰতবৰ্ষ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন কি কঠিন সংবিধান। কিয় কঠিন, কাৰণ এইবিলাক কি সহজে আমি চেঞ্জ কৰিব নোৱাৰোঁ। তো ভাৰততকৈ বেছি কি আমেৰিকাৰ সংবিধানখন কি পৃথিৱীৰ আটাইতকৈ বেছি অনমনীয় সংবিধান বুলি আমি গণ্য কৰিব পাৰি। আমেৰিকাত যে সংবিধান আছে সেই সংবিধানটো কি ভাৰততকৈও কঠিন। সেইকাৰণে আমেৰিকাৰ সংবিধানখনক আমি কি বুলি কওঁ, পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন সংবিধান বুলি ক'ব পাৰি। চ' আজি এইখিনি, নেক্সট ভিডিঅ'ত আমি এই সংবিধানটোনো কেনেকৈ কোনে কোনে বনাইছে সেইটোৰ বিষয়ে আমি আলোচনা কৰিম।